everyone, welcome back to my channel Nibi and you. নমস্কাৰ মই নিকিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি প্লেনেটৰিয়াম আৰু ভিতৰত গৈ চাম কি দেখোঁ। আৰু আজিৰ ভিডিঅ'টো হৈছে সেইসকল লোকৰ বাবে যিসকল লোক আগে পিছে আহি পোৱা নাই আৰু ময়ো আজি ফাৰ্ষ্ট টাইম আহিছোঁ আৰু মোৰ এক্সপিৰিয়েঞ্চখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে বলকচোন ভিতৰলৈ যাওঁ। এইফালে আপোনালোকে সোমাই প্ৰথমতে দেখিব এই বাগিচাখন। ইয়াতে এনেদৰে সজোৱা হৈছে আৰু তাৰকাগৃহৰ বাহিৰৰ এন্ট্ৰেন্সটো এনেকুৱা বাহিৰৰ ফালৰ পৰা দেখিবলৈ এনেকুৱা হয়। এইফালে এইখন চাৰ্টত দিয়া হৈছে মানে কিমান টাইমত কি ভাষাত প্ৰদৰ্শন কৰা হয় আৰু এইফালে টিকট কাউণ্টাৰ এজনৰ 50কৈ লৈছিলে। এই প্ৰজেক্টৰটোৰ দ্বাৰাই বিশ্ব ব্ৰহ্মাণ্ডখনৰ এক্সপ্লেনেশ্যন কৰা হ'ব। লগতে দেখিবলৈ পাম কেনেদৰে বিগ বেঙৰ দ্বাৰা আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টি হৈছিলে। আমি ব্ৰহ্মাণ্ডখনৰ শ্বাসৰুদ্ধকাৰী ঘটনাবোৰ দেখিছোঁ। প্ৰযুক্তিৰ বলত আজি আমি গেলিলিঅ'তকৈ বহু বেছি জানো। তথাপিতো কিছু বৃহৎ প্ৰশ্ন থাকি গৈছে। ব্ৰহ্মাণ্ডখনৰ আৰম্ভণি কেনেকৈ হৈছিল? ই কিহেৰে গঠিত? ই কিমান বিশাল? ইয়াত কিমান সংখ্যক নক্ষত্ৰ আছে? ব্ৰহ্মাণ্ডখনৰ ভৱিষ্যতনো কি? বিজ্ঞানীসকলে কিছু সংখ্যকৰ উত্তৰ বিচাৰি উলিয়াইছে, কিন্তু কিছু এতিয়াও বাকী। ব্ৰহ্মাণ্ডখন সকলো বৃহৎ ৰহস্যৰে উদ্ধ আৰু নতুন আৱিষ্কাৰবোৰেৰে ইয়াৰ গোপনীয়তাবোৰ ভেদ হ'বলৈ ৰৈ আছে। ই অতিশয় বিশাল, সকলো দিশতে আমি ঢুকি পাব পৰা দূৰত্বলৈ বিস্তৃত। ই সমাহিত কৰি লৈছে ক্ষুদ্ৰতম পৰমাণুবোৰৰ পৰা আমাৰ পৃথিৱীখনলৈ, সূৰ্য আৰু অন্য গ্ৰহবোৰলৈ। সকলোতে থকা সকলোবোৰ বস্তুৰ সমাহাৰী হৈছে ব্ৰহ্মাণ্ডখন। ই সাংঘাতিকভাৱে ৰহস্যময়, মানৱ জাতিৰ বাবে ইতিহাস জোৰা এক আশ্চৰ্যৰ উৎসৱ। পিছলৈ কিছুসংখ্যক মহামনীষীয়ে ব্ৰহ্মাণ্ডখনৰ প্ৰকৃতি সম্বন্ধে মতবাদ আগবঢ়াইছে, যি ইয়াৰ আজিৰ ব্ৰহ্মাণ্ডৰ কাহিনীটো অতীতৰ মহান জ্যোতিৰ্বিজ্ঞানীসকল যেনে ভাৰতবৰ্ষৰ বিশ্বামিত্ৰ, গ্ৰীচৰ টলেমী, ভাৰতৰ আৰ্যভট্ট, পোলেণ্ডৰ কোপাৰ্নিকাছ আৰু ইটালীৰ গেলিলিঅ'ৰ বাবে হয়তো চমৎকাৰী হ'লহেঁতেন। ব্ৰহ্মাণ্ডখন প্ৰকৃততে কেনেকৈনো আহিল? কিছুসংখ্যকে বিশ্বাস কৰে সুদূৰ অতীতত ইয়াৰ সৃষ্টি হৈছিল আৰু অইন কিছুৰ বাবে ই সদায় এনেদৰেই আছিল। আধুনিক বিজ্ঞানৰ অনুমান মতে ব্ৰহ্মাণ্ডখন 1400 কোটি বছৰ পুৰণি আৰু বিগ বেং নামৰ এটা বিস্ফোৰণৰ জৰিয়তে ইয়াৰ সৃষ্টি হৈছিল। কেইশতকোটি বছৰমান পাৰ হোৱালৈ ই বিগ বেঙৰ ঠিক পিছৰ ব্ৰহ্মাণ্ডখনতকৈ আছিল সম্পূৰ্ণ পৃথক। এই তাৰকাৰাজ্যবোৰৰ কিছুমান সৰ্পিল, কিছুমান ডিম্বাকৃতিৰ আৰু অইন কিছুমান আকৃতিহীন। কিছুমান আকৌ তাৰকাৰাজ্যবোৰৰ সংঘৰ্ষৰ পৰিণতি। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি নক্ষত্ৰবোৰৰ জন্ম হৈছিল। জীৱনৰ বাবে প্ৰয়োজনীয় কাৰ্বন, অক্সিজেন, ধূ আদি তৈয়াৰ কৰিছিল আৰু শেষ পৰ্যায়ত মৃত্যু ঘটিছিল। কেইবা শতকোটি বছৰ নিৰন্তৰ প্ৰসাৰিত হৈ ব্ৰহ্মাণ্ডখন বিস্তাৰিত কম ঘনত্বৰ অত্যাধিক চেঁচা ঠাই হৈ পৰিছিল। কেইশতিকামানৰ আগলৈ আমি ভাবিছিলোঁ পৃথিৱীখন ব্ৰহ্মাণ্ডৰ কেন্দ্ৰত আছে, কিন্তু বিজ্ঞানে প্ৰমাণ কৰিলে আমাৰ গ্ৰহটোৰ সৈতে অন্য গ্ৰহকেইটাও আচলতে সূৰ্যৰ চাৰিওকাষেহে ঘূৰি আছে। আজি আমি জানো সূৰ্যটো এটা সাধাৰণ নক্ষত্ৰহে। আমাৰ হাতীপতি তাৰকাৰাজ্যৰ 400 কোটি নক্ষত্ৰৰ ভিতৰত এটা। আনহাতে
যদিও আমাৰ তাৰকা ৰাজ্যখন শত সহস্ৰ তাৰকাৰে পৰিপূৰ্ণ, ইও অতি বয়সীয়া নক্ষত্ৰবোৰ প্ৰায় 10 কোটি বছৰ পুৰণি, য'ত নেকি নৱাগতবোৰৰ বয়স মাত্ৰ কেইলাখমান বছৰহে। আজিও কিন্তু নতুন নক্ষত্ৰৰ জন্ম হৈয়ে আছে। আমাৰ সূৰ্যটো গেছ আৰু ধূলিকণাৰ সমষ্টিৰে গঠিত সৌৰ নীহাৰিকাৰ পৰা 450 কোটি বছৰ পূৰ্বে জন্ম হৈছিল। এই জন্ম প্ৰক্ৰিয়া সঞ্চালিত হৈছিল চুবুৰীয়া নক্ষত্ৰ এটাৰ বিস্ফোৰিত মৃত্যুৰ পৰা। এই বিস্ফোৰণৰ পৰা নিৰ্গত আলোড়িত তৰংগই সৌৰজগতৰ সৃষ্টিৰ পাতনি মেলিছিল। গেছ আৰু ধূলিকণাৰ ডাৱৰখিনিৰ অধিকখিনিৰে সূৰ্যটোৰ জন্ম হ'ল আৰু অৱশিষ্টখিনি ইয়াৰ চাৰিওফালে কাঁহীৰ আকাৰত সিঁচৰতি হ'ল। কাঁহীখনৰ অধিকাংশ পদাৰ্থই পিছৰ পৰ্যায়ত গোট খাই গ্ৰহবোৰৰ সৃষ্টি কৰিলে। বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। অৱশিষ্ট ক্ষুদ্ৰতৰ টুকুৰাবোৰেৰে প্লুটোৰ দৰে বাওনা গ্ৰহবোৰৰ লগতে গ্ৰহাণু আৰু ধূমকেতুবোৰৰ গঠন হৈছিল। 8টা গ্ৰহৰ ভিতৰত তৃতীয় শাৰীত থকা কেৱল মাত্ৰ পৃথিৱী একমাত্ৰ গ্ৰহ য'ত জীৱৰ সঞ্চাৰ হ'ব পাৰে। শুক্ৰৰ দৰে ই সূৰ্যৰ নিকটতো নাই যে পানী বাষ্প হৈ যায়, আৰু মংগলৰ দৰে আঁতৰতো নাই যে পানী বৰফলৈ ৰূপান্তৰিত হয়। জীৱৰ উৎপত্তি আৰু বিকাশৰ বাবে পানীৰ জুলীয়া অৱস্থাটো বাৰুকৈয়ে প্ৰয়োজনীয়। প্ৰাৰম্ভিক অৱস্থাৰ পৃথিৱীখন খুব তপত আছিল, কিন্তু বায়ুমণ্ডল নাছিল। সময়ৰ লগে লগে বহিঃপৃষ্ঠভাগ চেঁচা হৈ কঠিন খোলা এটালৈ পৰিৱৰ্তিত হৈ ভিতৰভাগত গলিত হীৰাময় লাভাবোৰক আবদ্ধ কৰি ৰাখিলে, আৰু ইয়াৰ ভগ্ন অংশবোৰেৰে আগ্নেয়গিৰিৰ ৰূপত উত্তপ্ত ৰক্তিম লাভা আৰু গেছবোৰ বিয়পি পৰিছিল। এই গেছবোৰে ক্ৰমান্বয়ে পৃথিৱীৰ বায়ুমণ্ডলটো গঢ় দিয়ে। এক মতবাদ অনুসৰি এই প্ৰাচীন বায়ুমণ্ডলটোত ডাৱৰবোৰে অবিৰতভাৱে হাজাৰ হাজাৰ বছৰ ধৰি বৰষুণ নমাইছিল আৰু মহাসাগৰবোৰৰ সৃষ্টি কৰিছিল। আন এটা মতবাদ অনুসৰি পৃথিৱীৰ জলভাগৰ সৃষ্টি কৰিছিল ইয়াৰ সৈতে সংঘৰ্ষ হোৱা গধুৰ ধূমকেতুবোৰেহে, যিবোৰ বৰফৰ স্ফটিকেৰে সমৃদ্ধ আছিল। আপুনি যদি মহাকাশৰ পৰা আমাৰ গ্ৰহটোৰ জন্মলগ্নটো চাবলৈ সমৰ্থ হ'লহেঁতেন, তেনেহ'লে দৃশ্যৰাজি এনেধৰণৰ হ'লহেঁতেন। প্ৰায় 450 কোটি বছৰৰ পূৰ্বতে সৌৰজগতখন সংকুচিত হ'বলৈ আৰম্ভ কৰিছিল আৰু কেইবা কোটিমান বছৰৰ ভিতৰতে পৃথিৱীখনৰ আবিৰ্ভাৱ হৈছিল। পৰৱৰ্তী 30 কোটি বছৰৰ ভিতৰত পৃথিৱীখনৰ বায়ুমণ্ডলটো আৰু মহাসাগৰবোৰৰ গঠন হ'ল। অতিৰিক্ত 50 কোটি বছৰ পাৰ হোৱাতহে ব্লু গ্ৰীণ এলজিৰ দৰে প্ৰাক প্ৰাথমিক জীৱনে পাতনি মেলে। পিছৰ 50 কোটি বছৰত বেক্টেৰিয়া আৰু সাধাৰণ তৃণজাতীয় গছবোৰে ভুমুকি মাৰিলে। আগন্তুক 100 কোটি বছৰৰো অধিক সময়কালত প্ৰথমে জলভাগত, পিছৰ পৰ্যায়ত স্থলভাগত জটিলৰ পৰা জটিলতৰ জীৱবোৰৰ সৃষ্টি হ'বলৈ ধৰিছিল। প্ৰায় 20 কোটিমান বছৰৰ আগেয়ে দৈত্যকায় ডাইনছৰবোৰে পৃথিৱীত ৰাজত্ব আৰম্ভ কৰিলে, আৰু প্ৰায় 7 কোটিমান বছৰৰ আগেয়ে নিঃশেষো হৈ গ'ল। হয়তো এয়া এটা বৃহৎ গ্ৰহাণুৰ সংঘৰ্ষত হোৱা মানুহেই হৈছে এই প্ৰাণীবোৰৰ ভিতৰত শ্ৰেষ্ঠ, যিয়ে প্ৰকৃতিকে আকাৰ দিবলৈ লৈছিল। আমাৰ পূৰ্বপুৰুষসকলে শিলৰ আহিলা তৈয়াৰ কৰাৰ লগতে জুইৰ ব্যৱহাৰ কৰিছিল আৰু খেতি বাতি কৰিবলৈ শিকিছিল। ভ্ৰমণকাৰী আৰু সংগ্ৰহকাৰীৰ পৰা আজি আমি স্থায়ী বাসিন্দা। আনকি দক্ষিণ গোলাৰ্ধৰ সাগৰসমূহত জগতখন হাতীপতি তাৰকা ৰাজ্যৰ কেন্দ্ৰৰ পৰা প্ৰায় 30,000 আলোকবৰ্ষ দূৰৈত অৱস্থিত। 20 লক্ষ আলোকবৰ্ষ দূৰৈত থকা এণ্ড্ৰমেডা খালী চকুৰে দেখা পাব পৰা তাৰকা ৰাজ্য, আৰু ই সবাতোকৈ ওচৰত থকা এখন বৃহৎ তাৰকা ৰাজ্য। ইয়াক অতিক্ৰমি
ব্ৰহ্মাণ্ডখনত অন্য শত শত কোটি তাৰকাৰাজ্য আছে, যিবোৰ মহাকাশত বহু শত কোটি আলোকবৰ্ষ বিয়পি আছে। হাজাৰোধিক বছৰ আগৰ পৰা আমি নিৰীক্ষণৰ যোগেদি ব্ৰহ্মাণ্ডৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰি আহিছোঁ। বৰ্তমান আমি এইবোৰ কৰিবলৈ ক্ৰমান্বয়ে অতি উন্নত দূৰবীক্ষণ আৰু কম্পিউটাৰৰ সহায় লওঁ আৰু ব্ৰহ্মাণ্ডখনৰ বিষয়ে এটা সম্যক ধাৰণা গঢ়িবলৈ চাওঁ। এটা ডাঙৰ প্ৰশ্নই আমাক বিমোহিত কৰে, ব্ৰহ্মাণ্ডৰ অইন ক'ৰবাত জীৱ আছে নেকি? কিছুসংখ্যক মহাকাশ নিৰীক্ষকে বহিঃগ্ৰহৰ জীৱনৰ বাবে নিৰন্তৰ অনুসন্ধান চলাইছে। শেহতীয়াভাৱে আমি গ্ৰহীয় প্ৰণালী থকা বহু তাৰকা মহাকাশত আৱিষ্কাৰ কৰিছোঁ। কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে অনুমান কৰে যে ব্ৰহ্মাণ্ডৰ ক'তো জীৱনৰ সন্ধান লাভ কৰা নাই। জীৱবিজ্ঞানী আৰু লেখক জুলিয়ান হাক্সলেৰ ভাষাত এই বিশাল ব্ৰহ্মাণ্ডখনত বিবেচনা, অভিপ্ৰায় আৰু উচ্চাকাংক্ষাৰে সমৃদ্ধ উন্নত জীৱ থাকিব পাৰে, কিন্তু আমি তেওঁলোকৰ বিষয়ে একো নাজানো। আমাৰ জ্ঞানে ঢুকি পোৱা পৰ্যন্ত মানৱ মস্তিষ্ক আৰু ব্যক্তিত্ব অদ্বিতীয়। হাক্সলেৰ মতে মানুহ সেই প্ৰক্ৰিয়াটোৰ বাস্তৱ ৰূপ যিয়ে মহাজগতলৈ চেতনা আনিছে আৰু ইয়াৰ যোগেদি মহাজগতখনে নিজকেই হৃদয়ংগম কৰিছে। হাক্সলেৰ কোৱা ধৰণে আমাক আঁতৰাই ব্ৰহ্মাণ্ডখনৰ অস্তিত্ব কল্পনাতীত। আমাৰ সন্মুখত উদ্ঘাটিত প্ৰতিটো বস্তু বা পৰিঘটনাৰ লগত আমি অনিচ্ছাকৃতভাৱেই জড়িত। এখন অবিশ্বাস্যভাৱে বিশাল ব্ৰহ্মাণ্ডৰ আমি কিছুমান ক্ষুদ্ৰ অংশগ্ৰহণকাৰী। এটা প্ৰজাতি হিচাপে আমাৰ ভৱিষ্যত ব্ৰহ্মাণ্ডৰ ভৱিষ্যতৰ লগত একান্তভাৱে জড়িত। অনাগত শতিকাবোৰত পৃথিৱীৰ জলবায়ুৰ যথেষ্ট পৰিৱৰ্তন হ'ব। পৃথিৱীৰ খোলাটোৰ ওপৰত ভাহি থকা মহাদেশবোৰে ইখনে সিখনক খুটিয়াই প্ৰাচীন পৰ্বত পাহাৰবোৰ ধ্বংস কৰি নতুনৰ সৃষ্টি কৰিব। ডাইনছৰবোৰৰ সময়ত ঘটাৰ দৰে এটা বৃহৎ প্ৰসাৰণে পৃথিৱীক খুন্দিয়াব পাৰে। আমাৰ চুবুৰীয়া কিছুসংখ্যক নক্ষত্ৰৰ মৃত্যু ঘটি নতুন কেতবোৰ নক্ষত্ৰৰ জন্ম হ'ব পাৰে। কেইবাশ কোটিমান বছৰৰ পিছত সূৰ্যটো নিজেই উফন্দি আহি এটা ৰঙা দৈত্যকায় নক্ষত্ৰৰ ৰূপত পৃথিৱীকে ধৰি আন গ্ৰহকো কিনি পেলাব। পূৰ্বতে কিছুসংখ্যক জ্যোতিৰ্বিজ্ঞানীয়ে মতবাদ আগবঢ়াইছিল যে প্ৰসাৰিত ব্ৰহ্মাণ্ডখনৰ গতি লাহে লাহে ধীৰ হৈ স্থিৰ হ'ব আৰু ওলোটাকৈ সংকুচিত হ'বলৈ ধৰিব। কিন্তু শেহতীয়াকৈ আৱিষ্কৃত ডাৰ্ক এনাৰ্জি বা কৃষ্ণ শক্তি আৰু ডাৰ্ক মেটাৰ বা কৃষ্ণ পদাৰ্থৰ অস্তিত্বৰ বাবে মতবাদটো প্ৰশ্নৰ সন্মুখীন হ'ব পাৰে। আমি এইটো নাজানো এইবোৰনো আচলতে কি, কিন্তু ব্ৰহ্মাণ্ডখনৰ অধিকাংশই যে এইবোৰৰেই গঠিত সেইটো আমাৰ জ্ঞাত।
কোনে জানে ভৱিষ্যতৰ প্ৰজন্মবোৰে কি আৱিষ্কাৰ কৰিব। তেওঁলোকৰ বাবে ব্ৰহ্মাণ্ডখনৰ ধাৰণা নিশ্চিতৰূপে আমাৰ আজিৰ ধাৰণাবোৰতকৈ সম্পূৰ্ণ পৃথক হ'ব। যিদৰে প্ৰতিটো ৰহস্যৰ উদ্ঘাটনৰ পিছতেই অন্য এটা ৰহস্যই উকমুকায়। এয়াই যে বিজ্ঞানৰ সৌন্দৰ্য। আমাৰ এতিয়া চাই হ'ল আৰু এতিয়া বাহিৰলৈ গৈ আছোঁ। তাৰপিছত আপোনালোকক মোৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিম। আপোনালোকক বাহিৰত এইফালে এয়া দেখিছেনে চিলভাৰ জুবলি তেওঁলোকে অলৰেডি চেলিব্ৰেট কৰিলে 2019ত। এতিয়া আমি ভিতৰৰ পৰা ওলাই আহিলোঁ। সঁচাকৈ ভিতৰত সোমাই এনেকুৱা লাগিছে যেন আমি বেলেগ পৃথিৱী এখনত আছোঁ। আৰু যিটো আমাৰ পৃথিৱীৰ উৎপত্তি বা পৃথিৱী কেনেকৈ সৃষ্টি হৈছিলে বিশ্ব ব্ৰহ্মাণ্ডখন, সেইটো আমি কিতাপত পঢ়ি আহিছিলোঁ। আৰু যিহেতু মই ছায়েন্সৰ ষ্টুডেণ্ট, আগতে আমি এইখিনি পঢ়া, কিন্তু আজি গোটেইখিনি ধুনীয়াকৈ এক্সপ্লেইনৰ দ্বাৰা আমি চালোঁ। চ' বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে আহি চাব পাৰে। ছায়েন্সৰ ষ্টুডেণ্টখিনিয়ে বেছি ভালকৈ বুজি পাব, লগতে আৰ্টছৰ হ'লেও কথা নাই, সকলোৰে বাবে এইটো ইম্পৰ্টেণ্ট ভিডিঅ' এটা। আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে থাকিলে। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পাইছে, এটা লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।